বৰদলৈ ট্ৰফী প্ৰতিযোগিতাৰ প্ৰথম সংস্কৰণত কেইটা দলে অংশগ্ৰহণ কৰিছিল? উত্তৰটো হৈছে 16টা। প্ৰথম অসমীয়া ফিফা ৰেফাৰী কোন? উত্তৰটো হৈছে বাবুল বামিজ। গুৱাহাটীত প্ৰথম এদিনীয়া আন্তৰ্জাতিক ক্ৰিকেট খেলখন কাৰ কাৰ মাজত অনুষ্ঠিত হৈছিল? উত্তৰটো হৈছে ভাৰত আৰু শ্ৰীলংকাৰ মাজত। লোকপ্ৰিয় বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা অসমত কেতিয়া আৰম্ভ হৈছিল? উত্তৰটো হৈছে 1952 চনত। কোন তাৰিখত অসম ক্ৰীড়া দিৱস উদযাপন কৰা হয়? উত্তৰটো হৈছে 17 অক্টোবৰ। আৰু এনেধৰণৰ প্ৰশ্নোত্তৰৰ বাবে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি দিয়াৰ লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব নাপাহৰিব। ধন্যবাদ।